আপোনালোকক সকলোকে শিৱৰাত্ৰিৰ বহুত মৰম আৰু শুভেচ্ছা জনালোঁ। শিৱ মন্দিৰত গৈছিলোঁ, চাকি ধূপ জ্বলাই আহিলোঁ। হাজবেণ্ড মই পৰিণীকো মন্দিৰত গ'লোঁ। মন্দিৰত আশীৰ্বাদ ল'লে, পূজাৰীয়ে আশীৰ্বাদ দিলে। অহাকালিৰ পৰা আমাৰ পৰীৰ এক্সাম আৰু তাৰ আগমুহূৰ্তত এনেকৈ শিৱৰ পৰা আশীৰ্বাদ ল'লে। সকলোৱে আশীৰ্বাদ কৰিব যাতে পৰীৰ এক্সাম ভাল হয়। বহুত ভাল লাগিলে আজি শিৱ মন্দিৰত যোৱাৰ বাবে। পৰী গাখীৰ ঢালিলে, সকলোৱে আশীৰ্বাদ কৰিব দেই। শিৱ বাবাইটো কৰিবই, লগতে ফুল দিলে, প্ৰতিবাৰ ফুল বুলি কয়। আজি যিহেতু দিয়ে, আমাৰ পৰিও দিলে, বহুত ভাল লাগিলে। লগতে মোৰ হাজবেণ্ডেও দিলে, গাখীৰ ঢালিলে। মন্দিৰত গৈ বহুত বেছি ভাল লাগিছে। ভগৱানৰ ওচৰত কোনেও নুশুনাকৈ এনেকৈ ক'ব লাগে, মনৰ আশা পূৰণ হয় বুলি সকলোৱে কয় বাৰু। আমাৰ পৰিয়ালৰ কি কৈছে বাৰু নাজানো। এনেকৈ কোৱাৰ পিছত হেনো কাকো ক'ব নালাগে এই কথাটো, তাই বা কি বিচাৰিছে নাজানো। অকণমান ভিডিঅ' কৰি আনিলোঁ আৰু আপোনালোকৰ মাজলৈও আগবঢ়াই দিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি জনাব। বাই বাই, হেপী শিৱৰাত্ৰি।